নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে ভাবিছে চাগে মইনো 500 টকাটো কি দেখাই আছোঁ। আকৌ আপোনালোকে কমেণ্ট নকৰিব দেই, আমি আৰু 500 টকা দেখাই নাই। ৰ'ব মই এনেও কিয় 500 টকাটো দেখাই আছোঁ আপোনালোকক কৈ আছোঁ। আগতে মই চাহ বনাই লওঁ, চাহ কিনে খাই লওঁ দে গাইছ, তেতিয়াহে কথাটো ক'ব পাৰিম নে কি কয়। গাখীৰ চাহ বাৰু খাই কোনে ভাল পায়, মই কিন্তু একদম ফেভাৰিট দি গাইছোঁ। মানে যেতিয়া দিলেও মই খাম আৰু গাখীৰ চাহ। এয়া বাকী লালোঁ জেঠীমাহঁতকো দিলোঁ চবকে। 500 টকাটোৰ হৈছে এয়া আছিল গাইছ। এয়া ৰাজমুকুট থিয়েটাৰৰ টিকট আনিবলৈ গৈছিলোঁ। এয়া লৈ আহিলে, এতিয়া আৰু ওলাইছিলোঁ আৰু যাবলৈ। আজি মানে দ্বিতীয় নিশা মহাৰণৰ বলীয়া ঘোঁৰা আছে, তাকে চাবলৈ যাওঁ আৰু। এইটো বছৰত গাইছ থিয়েটাৰ আজিয়ে ফাৰ্ষ্ট চালোঁ। আপোনালোকে বাৰু কি থিয়েটাৰ চালে জনাবচোন। এইফালে আকৌ থিয়েটাৰ চাব আহি পেলাই আমাৰ মুনুৱে আকৌ এইয়া ট্ৰেইনত উঠা হ'ল, তাকে তাইক উঠালোঁ ট্ৰেইনত। থিয়েটাৰ চোৱা মানুহৰ ইমান ভিৰ দেখিছেনে গাইছ। ৰ'ব আপোনালোকক অলপ দেখাই আছোঁ।